নমস্কাৰ বন্ধু বান্ধৱীসকল, মই জয়শ্ৰী আপোনালোকৰ মোৰ চেনেল জয়শ্ৰীলৈ স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোকৰ ভাল, মোৰো ভালে। আজি নতুন বছৰৰ আজি বছৰৰ 1 তাৰিখ। আপোনালোক সকলোকে নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিল। আশা কৰোঁ বছৰটো আপোনালোকৰ ভালেৰে যাব। আৰু আজি নতুন বছৰ বুলি মই ক'তো যোৱা নহ'ল। কাৰণটো হৈছে মন্দিৰত যোৱা নহ'ল, আমাৰ অকণ প্ৰব্লেম আছে, সেইকাৰণে ঘৰতে অকণমান আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি আশা কৰোঁ আপোনালোকে ভাল পাব। এতিয়া বাজিছে ৰাতিপুৱা 7টা বাজিছে। আৰু মই পাৰিলে আপোনাক আজিৰ দিনটো 1 তাৰিখৰ দিনটো ঘৰতে মই কেনেকৈ কটাওঁ, গৰু ছাগলী যিখিনি পাৰোঁ দেখাই দিম বাৰু। এয়া হৈছে আমাৰ ঘৰৰ পাৰ চৰাই। এয়া পাৰৰ বাঁহ। এয়া মই ছাতিখন লগালোঁ আজি নতুন বছৰত। সদায় লগাওঁ বাৰু, আজিও লগাইছোঁ। আপোনালোকক সকলোকে ভালে ধৰে ৰাখক বুলিও লগাইছোঁ আৰু চবকে। সেই বছৰটো যেন সকলোৰে ভাল হয় তাৰে কামনাৰে মই ছাতিখন লগালোঁ। মন্দিৰ আছে বাৰু, মন্দিৰত নলগাওঁ কিয়, আমি তাৰমানে 6 মাহ হোৱা নাই বৰ্তা ঢুকুৱা, মন্দিৰত লগাব নোৱাৰি। কিন্তু মই যিটো মানে পূজা কৰোঁ ছাতি লগাওঁ, তাত লগাব পাৰি, একো নাই। আপোনালোকক বাৰু পিছত মই ক'ম কিহত ছাতি লগাইছোঁ মই। অকণমান বাৰান্দাত মানে চোতালত বহিছোঁ, ৰ'দ পোৱালোঁ অলপ। মূৰটো ধুই দিছিলোঁ, ঠাণ্ডা লাগিছে। আৰু সি চাইকেল চলাই আছে, কাপোৰবিলাক ধুই দিছোঁ বাৰু। এইবিলাক চাইকেল চলাই আছে। এই ছাগলী পোৱালিকেইটাও আহিল, দৰজাখন খুলি থৈ দিছিলোঁ, মোৰ ওচৰত আহি আছে। লাহে লাহে চলা, পৰি যাবা, হাত দুখন এৰি নিদিবা। চলাব পাৰে কিন্তু বাটত যাব নিদিওঁ, ইমান গাড়ী। ঐ হাত দুখন এৰি নিদিবা। এতিয়া হৈ গ'ল মেচিনৰ কাপোৰ, ওলাই নিওঁ, কাপোৰ মেলি দিব লাগে। ইমান ঠাণ্ডা, বেছি কাপোৰ নাই আজি, কম গোটেইখিনি দিয়া নাই। মোৰ মেচিনটো কিবা হৈছে, ইমান আৱাজ। এই দৰজাখনত কিবা হৈছে, এইখিনি আৱাজ পুৰা মাৰিবই নোৱাৰি। সেইখিনি ওলাই ল'লো, এতিয়া মেলি দিওঁগৈ। আৰামত বহি চিপছ খাই আছে, চিন্তা কৰি কৰি। ঠাণ্ডাত জেকেট টেকেট পিন্ধি টুপিটো খুলি থৈ দিছে। এইবিলাক খোৱা বস্তু জোগাৰ আছে চব, বাপৰে কি কি থৈ দিছে চাওকচোন। সেইফালে কি বিস্কুট, ক্ৰীম বিস্কুট, বাটাৰ, বহুত বস্তু যি লাগে। খাব মন হ'লে খাব, আৰু শুব বহিব, সেই কাম। এইখন আমাৰ সৰু বাগিচা, আগতে সিফালে আছিলে পাককেইখনত। এতিয়া মানে কি পাককেইখন চেলুৱে বান্ধি যায়তো, সেইকাৰণে ইয়াতে এজন মানুহ ধৰি অকণমান চিম্পুল বেৰা দি দিছোঁ। ডিজাইন কৰিলে তাৰমানে কি হয়, তাৰ টাইম নাই, সেইকাৰণে অকণমান জল্দা জল্দিকৈ দি দিছে। সেইখিনি আমাৰ ফুল, এইয়া ফুল 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 ফুল, এইটো গোলাপ ফুল ধুনীয়া চাওকচোন, ধুনীয়াকৈ ফুলি আছে। মনটো ভাল লাগি যায় গোলাপটো দেখিলে। এইবিলাক কৰি ফুলিব আৰু এইবিলাক কৰি এডালৰ কিবা গছ আৰু ভাল লাগে। সেইফালে ধনিয়া গছ আছে, বহুত ধনিয়া আছে। ধনিয়াবিলাক কাটা নাই, সেইকাৰণে ধনিয়াবিলাকৰ মাজতে এইডাল মৌচুমীৰ গছ সৰু। তাৰপিছত এইবিলাক গোটেই ধনিয়া। তাত এইটো হৈছে দুপুৰ টেঙা নে কি, পাতে গজা পাত বুলি কওঁ আমি, সেইটো। জলকীয়া আছে, সেই জলকীয়া। এয়া কলৰ মালপোৱা বনাম, কলকেইটা চলাই লৈছোঁ। আটাৰে বনাম মই, বাকী বস্তু চেনি নিদিওঁ বাৰু, গুড় দিওঁ। চেনি দিলে মই খাব নোৱাৰোঁ কাৰণে গুড়েৰে বনাম। গুড়
বেছি নিদিওঁ ইয়াতে আটা অকণমান চালি দিওঁ ইয়াতে অকণমান বেকিং সোডা মিক্স কৰি থাকিলে হয় পানী লাগিলে পানী দিব পাৰি নহলে পানী দিয়া নাই পানী দিব পাৰি এইখিনি এতিয়া হৈ গ'ল বনালে হ'ল কেৰাহী গৰম তাৰপিছত অকণমান কেৰাহীটো মুচি লওঁ ইয়াতে দিলোঁ ৰিফাইন এয়া হৈ গ'ল মোৰ ৰঙা চাহ চিম্পল বিনা চেনি ইয়া দি দিলোঁ ইয়াতে এইখিনিতে হৈ গ'ল বেছি নাভাজো কলা কৰি হৈ গ'লে তাও ভাল নালাগে এইখিনি হৈ গ'ল এতিয়া খালে হ'ল এয়া হৈ গ'ল এতিয়া চাহ মই খাওঁ এইফালে গাহৰি গোটেই ভিডিঅ'বিলাক ৰেচিপিবিলাক দিয়া নহ'ল আগতে দিছোঁ